তিনিটা এনেকুৱা কাম যি কৰিলে তোমাৰ লাইফ ইনষ্টেণ্টলি ইম্প্ৰুভ হৈ যাব। তুমি ভাবা যে লাইফ চেঞ্জ কৰিবলৈ বহুত সময় লাগে ন, 6 মাহ জিম যাব লাগিব, ৰাতিপুৱা 5টাত উঠিব লাগিব, বা এনেকুৱা কিবা ডেইলি ৰুটিন বনাব লাগিব। চিৰিয়াছলি এইবিলাক চব ফাল্টু বস্তু। আমি সদায় কওঁ যে কাইলৈৰ পৰা কৰিম, সোমবাৰৰ পৰা কৰিম, কিন্তু মই আজি তোমালোকক এনেকুৱা 3টা কাম কৰিব দিম যি কৰিলে ইনষ্টেণ্টলি তোমাৰ লাইফ ইম্প্ৰুভ হ'ব। যিটো কাম তুমি এতিয়াই কৰিব পাৰিবা এই ভিডিঅ'টো খতম হোৱাৰ পিছতে, আৰু লগে লগে তোমাৰ ষ্টেট অফ মাইণ্ড সলনি হৈ যাব। মটিভেশ্যনৰ বাবে ৰৈ থকাটো এটা বেমাৰ আৰু একশ্যন লোৱাটো ঔষধ। এণ্ড লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। নম্বৰ 1 পইণ্ট, তোমাৰ লুকছ আৰু বডিৰ কাৰণে। তুমি এতিয়া এই ভিডিঅ'টো কেনেকৈ বহি চাই আছা, শ্ব'ল্ডাৰ জোতা তললৈ পৰি আছে, পিঠি বেকা হৈ আছে, এইবিলাক কি কৰি আছা? ষ্ট্ৰেইট হোৱা। তোমাৰ প'শ্চাৰে তোমাৰ কনফিডেঞ্চ লাহে লাহে বঢ়াই দিয়ে। পোনকৈ থাকিলে শৰীৰত ষ্ট্ৰেছ হৰমনো কমি যায়। আৰু এটা ট্ৰিক দিওঁ, যেতিয়া তোমাৰ ভাগৰ লাগে আৰু ফেচ ডাল হৈ যায়, তেন্তে যোৱা আৰু ঠাণ্ডা পানী মুখত মাৰি দিয়া। আইচ ৱাটাৰ হ'লেতো আৰু ভাল। মাত্ৰ 5 ছেকেণ্ডতে তোমাৰ ফেচৰ পাফিনেছ কমি যাব আৰু ব্ৰেইন ঠাণ্ডা হৈ যাব। দামী ফেচ ৱাছ নালাগে, মাত্ৰ প'শ্চাৰ ঠিক কৰা আৰু ক'ল্ড ৱাটাৰ ব্যৱহাৰ কৰা। উইকনেছৰ পৰা এনাৰ্জি লৈ যাবলৈ মাত্ৰ 5 ছেকেণ্ড লাগে। নম্বৰ 2, তোমাৰ ডেইলি লাইফ আৰু হেল্থৰ বাবে। তোমাৰ ৰুমটো এবাৰ চোৱা। কাপোৰবিলাক য'তে ত'তে পৰি আছে, কিতাপবিলাকো তোমাৰ টেবুলতে পৰি আছে চাগে। এই সৰু সৰু বস্তুবোৰৰ কাৰণে তোমাৰ ব্ৰেইনত এক ছাবকনচিয়াছলি হেভি ফিল কৰাই থাকে। চ' যিটো কাম কৰিবলৈ মাত্ৰ 2 মিনিট লাগে, সেইটো কাম জল্দি জল্দি কৰি নিপটাই দিয়া। যেতিয়া তোমাৰ চাৰিওফালৰ এনভাইৰনমেণ্টটো ক্লিন থাকিব, তেতিয়া তোমাৰ বডি আৰু মাইণ্ডটো ক্লিন থাকিব। লেতেৰা এনভাইৰনমেণ্টত প্ৰডাক্টিভ কাম কৰিব নোৱাৰি। এইবিলাক এতিয়াই ঠিক কৰা, ৰাইট নাও। নম্বৰ 3, তোমাৰ মাইণ্ডৰ কাৰণে। আমি গোটেই দিন মোবাইলতে সোমাই থাকোঁ। ৰিলছ, ভিডিঅ', ন'টিফিকেশ্যন, গ্ৰুপ চেট, পিয়াৰবাজি, আৰু এইবিলাকতে দিমাগৰ বেণ্ড বাজা বাজি যায়। এটা কাম কৰা, মোবাইলটো ছুইচ অফ কৰি দিয়া বা এৰ'প্লেন ম'ডত দিয়া আৰু 2 মিনিটৰ কাৰণে ডিপ ব্ৰিডিং কৰা। মাত্ৰ 2 মিনিট উশাহত ফ'কাছ কৰা। তুমি লাহে লাহে ফিল কৰিবা তোমাৰ এনজাইটি লেভেল তললৈ নামি আহিছে। মাইণ্ডলেছ বিহেভিয়ৰ পৰা এৱেৰনেছ বিহেভিয়ৰলৈ যোৱা। তুমি ৰবট নহয় যে এনি টাইম চলি থাকিবা। ব্ৰেইনক অলপ ৰেষ্ট দিবলৈ শিকা। পৰহিলে এটা লুক মেক্সিঙৰ ভিডিঅ' দিম, চ' মেক চিয়'ৰ ইউ হিট দ্য ছাবস্ক্ৰাইব বাটন।